ধন্যবাদ সত্যি উদযাপন সমিতিয়ে আজি 3 জেলা গণতন্ত্র কার্যসূচীৰে আমি মুকলি বিভাজন উদযাপন কৰিব ওলাইছোঁ আৰু আজি আমাৰ কাৰ্যসূচী মৰ্মে আমাৰ মঞ্চ উদ্বোধন ইতিমধ্যে হৈ গ'ল আৰু ইয়াৰ পিছতে আমি মঞ্চত আগবঢ়াম বিদ্যাপুৰৰ পৰা অহা গামখাৰু লোকবাদ্য আৰু লোকনৃত্যৰ দলৰ নৃত্য পৰিৱেশন কৰিব। গতিকে সমূহ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ। সদায় রায় নানান বছর ধরে এই দুনিয়ায় পশ্চিম বেগামারি মুকলি উদযাপন কমিটিয়ে আজি আমি